नमस्कार, अस्सलाम वालेकुम, वेलकम टू डिब एंटरटेनमेंट। और आज हम करने जा रहे हैं टेस्टिंग लाइव हैक्स। जिन लोगों को पता नहीं कि लाइव सेक्स होता क्या है, उन्हें मैं बता देता हूँ कि लाइव सेक्स होता है दैनन्दिन জীৱনৰ লগত জড়িত কিছুমান সৰু সৰু ঘটনা যিবিলাক আমি আগতকৈ বেছি ভালদৰে কৰিব পাৰোঁ। আৰু প্ৰথম লাইভ হেকটোৰ কাৰণে আমাক লাগিব এটা চাৰ্ট। এইটো চাৰ্ট আমি কেনেকৈ পৰিপাটিকৈ সজাব পাৰি সেইটো দেখাম। এইটো মোৰ স্কুলৰে চাৰ্ট, ইস্ত্ৰি কৰাৰ কাৰণে অলপ অখৰা মখৰা হৈ আছে। এইটো চাৰ্ট প্ৰথমতে আমি টেবুল এখনত এনেকৈ উল্টাকৈ পাৰি ল'ম। তাৰপিছত মাজত এনেকুৱা এটা ভাঁজ দিম। তাৰপিছত যিটো হাতটো আছে সেইটো হাত এনেকুৱা উল্টাকৈ ইয়ালৈ আনিম, ইফালেও সেইটোৱে কৰিম চেম। তাৰপাছত আমি চাৰ্টটো এনেকুৱাকৈ ইয়াতে এটা ভাঁজ দিম আৰু ইয়াতে এটা ভাঁজ দিম। তাৰপিছত চাৰ্টটো পৰিপাটি হৈছে নাই চাওঁ বাৰু আমি। এইটো চাৰ্ট এই লাইভ চেক্সটোৱে কাম কৰিছে, কিন্তু মোৰ বাৰু ইমান এটা পৰিপাটি হোৱা নাই কাৰণ চাৰ্টটো ইস্ত্ৰি কৰা নাই। এইটো লাইভ চেক্স কাম কৰিছে। এবাৰ মই আপোনালোকক দেখাম কেনেকৈ কম সময়ৰ ভিতৰত কাপোৰ পিন্ধিব পাৰি। ধৰা হ'ল আপুনি গা ধুই আহিছে আৰু গেঞ্জিটো উল্টাই থোৱা আছে। এইটো গেঞ্জি উল্টাই থোৱাই আছে বাৰু। এইটো আমি এতিয়া পাল্টাই পেলাই সময় নষ্ট নকৰোঁ, ডাইৰেক্ট উল্টাকৈ পিন্ধিম। আপোনালোকক মই দেখাই আছোঁ। প্ৰথমতে আপোনালোকে ইফালেদি এখন হাত দিব লাগিব, তাৰপিছত বাওঁ হাতৰ ফালেদি বাওঁ হাতখন দিব লাগিব আৰু যোনটো ইফালে গল আছে গলটো দি এইটো এনেকৈ দি পিন্ধি দিলেই হ'ল। তাৰপাছত দেখাই আছোঁ, এইটো চাওক পাল্টা হৈ গ'ল। এইটো কাৰণ এতিয়া সময় নষ্ট নহ'ল, এইটো আৰু পাল্টা হৈ গ'ল। কেনেকুৱা দেখাইছোঁ ক'ব নোৱাৰোঁ, স্পৰ্টিঙৰ ওপৰত পিন্ধিছোঁ নহয়। এইটোৱে আৰু কাম কৰে এইটো। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো নতুনকৈ হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈকে আৰু ভাল ভাল ভিডিঅ' দিবা চেষ্টা কৰিম। আজিলৈ এইখিনিয়ে, ধন্যবাদ।